rodalii posimole patpuli Abelir rodalii posimole patpuli Heulia rodere tumar sayati Heulia rodere tumar sayati Abelir rodalii posimole patpuli মায়া তুমি এবোৰ কি কৰিবলৈ ধৰিছা কি কাৰণত নিখাকে এখন ঘৰত থাকিবলৈ দিছা থকাৰ কথাটো প্ৰথম অৰুণাভতে উলিয়াইছিলে তাৰ পিছতহে মই তাইক আমাৰ ঘৰত থাকিবলৈ জোৰ কৰিছিলো এতিয়া যে নিখাৰ ওপৰতে সকলো ভৰসা বুইছো তাই আমাৰ ভৰসা ৰাখিব ৰিঞ্জু কেৱল মাত্ৰ নিখাক ঘৰ সোমাই ল'বলৈ দে পিছে নয়নে যদি চাকৰি এৰিলে ঘৰৰ সমস্ত দায়িত্ব এতিয়া ভিন্দৰ ওপৰতে তেওঁৰ ওপৰতেই কিমান বছৰ পাছত যে তেওঁ এই ঠাই পাইছে ইমানৰ পাছতো মা দেউতাই যে তেওঁ কিমান কথা শুনায় এইবোৰেই বেয়া কেনেকুৱা মানুহ বাৰু এইবোৰ নয়ন তই ফোনটো লগাই দেচোন মোক ৰডালিলে ৰিচিভ কৰা নাই মা হঠাৎনো তাই কি হ'ল আকৌ হস্পিটেললৈ লৈ গৈ আছে চাগে ধৈৰ্য ধৰা সিহঁতে অলপ পাছত নিজেই কৰিব চাগে উশাহটো ল'ব আহক নামি আহক ডক্টৰ আপোনাৰ বাবে এটা গুড নিউজ আছে মিষ্টাৰ সলিহা আপোনালোক মা দেউতা হ'বলৈ ওলাইছে থেংক ইউ ডক্টৰ মইতো ভয় খাইছিলোঁ হঠাৎ মোৰ ঘূৰালে চিন্তা কৰিবলগীয়া একো নাই কেৱল খোৱা বোৱাবোৰ অলপ ঠিকমতে কৰিব আৰু কামবোৰ অলপ চাই চিতি কৰিব চিয়ৰ ডক্টৰ এতিয়া এইকেইটা মেডিচিন লৈ ল'ব আৰু 1 মান্থৰ পাছত আকৌ এবাৰ চেকআপলৈ আহিব অ'কে ডক্টৰ দেন কংগ্ৰেচুলেশ্যন মিছেছ সলিহা থেংক ইউ আহিছোঁ ৱেলকাম অৰ্ণৱ ডাক্তৰে কি কৈছে তুমি বৰদেউতা হ'বলৈ ওলাইছা কি দাদা আৰু ৰডালি ঘৰলৈ সোনকালে খবৰটো দিব লাগে বুজিছ দে হ'ব দে ইমান এটা ভাল খবৰ দিছ মনত আৰু শান্তি নালাগিবনে কিন্তু এটা কথা এতিয়াৰ পৰা খোৱা বোৱাবিলাক চাই চিতি কৰিবি আৰু কাম বনবিলাকো সাৱধানে কৰিবি ঠিক আছে থৈছোঁ কি কৈছে তাই হস্পিটেলৰ পৰা আহি ঘৰতে আছে এনেকুৱা এটা খবৰ পাবলৈকে ইমান দিনে আশা কৰি আছিলোঁ তাকেইতো তাইক আমাৰ ঘৰলৈ আহিবলৈ নকলিনো কিয় মা ফোনটো দিয়া না বাহিৰৰ পৰা আহোঁ
তাই কেইদিনমান ইয়াতে থকা হ'লে ভাল আছিল তুমি এই তাইক অলপ শিকাই দিব পাৰিলাহেঁতেন ক'ত কি কৰিব লাগে কেনেকৈ কৰিব লাগে তাইক বুজাই দিব পাৰিলাহেঁতেন তাতে তাই অসুবিধাই পাব যেন পাইছোঁ শাহুৱেকৰ যিহে ৰূপ কিবা বেয়া বুদ্ধি দিব বুলিহে মোৰ ভয় মই বাৰু তাইক কৈ চাম খবৰটো শুনি মোৰ যেনেকৈ ভালো লাগিছে এফালৰ পৰা চিন্তাও লাগিছে তাইক তাত চোৱা মানুহ কোনো নাই নহয় ঘৰখনৰ সকলোবোৰেই শত্ৰু অৰুণাভে এতিয়া তাইৰ অলপ যতন ল'লে হ'ল আৰু সি তাইক যিমানেই নহওক যত্ন ল'বই সিয়ে এতিয়া ৰোডালীৰ একমাত্ৰ ভৰসা বৰ সুখ পালোঁ উমেশ বৰ সুখ পালোঁ এনেকুৱা এটা খবৰে সিহঁতৰ পৰা আশা কৰি আছিলোঁ এই ঘৰখনত নাতি এটাৰ বৰ অভাৱ অনুভৱ কৰিছিলোঁ লাহে লাহে এই ঘৰখনত সেই অভাৱটো পূৰণ হ'ল হয় দাদা আজি মোৰ মনটো যে কিমান শান্তি লাগিছে আপোনাক কৈ বুজাব নোৱাৰো কেঁচুৱাৰ হাঁহি আৰু কান্দোনে এখন ঘৰ নতুনকৈ প্ৰাণ পাই উঠে নাতিটোৰ হাঁহি কান্দোনত মোৰ ঘৰখনৰ অশান্তিবোৰ আঁতৰি শান্তি ঘূৰি আহিব উমেশ ঠিকেই দাদা লাহে লাহে অৰুণাভ আৰু ৰোডালীৰ সংসাৰখন পূৰ্ণতা লাভ কৰিব কিন্তু ক'ৰবাত যেন মোৰ সুখবোৰ মুখৰ হাঁহিটো ৰৈ যায় উমেশ এয়া বয়সৰ দুখ বুলি ধৰি লওক দাদা এতিয়া কোনেও মনত কষ্ট নোপোৱাকৈ এটা সিদ্ধান্ত ল'লে ভাল হ'ব ঠিকেই সিহঁত আৰু আগুৱাই নগ'লে ৰোডালীহঁতৰ ঘৰখনৰ লগত আমাৰ সম্পৰ্কটো ঠিকেই থাকিব নহ'লে হ'ব দাদা এতিয়া আপুনি সেইবিলাক পাহৰি যাওক বলক ভিতৰলৈ বলক আজি আপুনি ডায়েবেটিছৰ কথা পাহৰি যাওক মিঠাই খাব লাগিব মিঠাই নাখালে কেনেকৈ হ'ব উমেশ বল বল হেল্ল' অমা কোৱা কি হ'ল হয় নেকি তুমি চিন্তা কৰিব নালাগে আমি আছোঁ নহয় ঠিক আছে ৰাখিছোঁ কি হ'ল দাদা ৰোডালীৰ গা বেয়া হোৱাৰ কাৰণে অৰুণাভে তাইক হস্পিটেললৈ লৈ গৈছিল ডক্টৰে ডিক্লেয়াৰ কৰিছে তাই হেনো প্ৰেগনেণ্ট কি ক হয় নেকি তেতিয়াহ'লে অৰুণাভ আৰু ৰোডালীৰ মনত এতিয়া আনন্দৰ সীমা নাই সিহঁতৰ আনন্দ ফূৰ্তি লাগিব পাৰে কিন্তু মোৰ নহয় ঘৰখন সুখেৰে চাগে ভৰি পৰিছে ঘৰত নাতিনী আহিব বুলি দেউতা চাগে ফূৰ্তিত সীমা নাই সেইটোতো হ'বই পাৰিলে নাতিনীয়েক জন্ম হোৱাৰ সুখতে উপহাৰ হিচাপে দুই এটা সম্পত্তি লিখিয়ে দিব নাই নাই হ'ব নোৱাৰে মই হ'ব নিদিওঁ ওপৰত থকাজনৰ ওপৰত মোৰ অকণমানো বিশ্বাস নাই সেইকাৰণেই কওঁ মোৰ পৃথিৱীখনৰ ময়ে ভগৱান কাৰণ ভগৱানে মই বিচৰা একোৱেই নিদিলে দেউতাই মনেৰে বিচাৰিছিল মোৰ পৰা নাতিনী এটা কিন্তু হ'ব এতিয়া এইবোৰ ভাবি মন বেয়া কৰি থকা দৰকাৰ নাই এতিয়া ঘৰত আহিবলগীয়া নতুন আলহীৰ কাৰণে কি পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়েহে চাবলগীয়া হৈছে নোৱাৰো চাব মই সহ্য কৰিব নোৱাৰো এইবোৰ মই গৈ আছো শুনচোন দাদা তুমি অৰুণাভৰ ইমানেই কাষে কাষে থাকিবলৈ আৰম্ভ কৰা যে ৰোডালীয়ে তাক সন্দেহ কৰিবলৈ আৰম্ভ কৰে মই তেনেকুৱাই কৰিছোঁ আণ্টি এণ্ড আই থিংক মই ইয়াতে থকাকৈ অহাৰ বাবে নিশ্চয় অৰুণাভ আৰু ৰোডালীৰ মাজত অলপ হ'লেও কাজিয়া লাগিছে শুনাচোন মই যে তোমাক কৈছিলোঁ যে মোৰ লগৰটোৰ ককাইকজনৰ কথা আৰে সেই এডভকেটজনৰ কথা অঁ কি ক'লে তেওঁ আমাক কাইলৈ মাতিছে আমাৰ কোৰ্ট মেৰেজখন কৰি দিব বোলে যত্ন ল'বলৈনো মই ইমানকৈ কি কৰোঁ আপুনি মোক বুজাই ক'ব নালাগে আপোনাক কষ্ট দিবৰ বাবে মায়ে কাম কৰা বাইজনী অহাও বন্ধ কৰি দিলে উমেশ দা আৰু আপুনি সকলোবোৰ কৰিবলগীয়া হৈছে Abelir Rodalii Assamese bat puli আণ্টি কি হ'ল তুমি নাজানা নিশা সিহঁতৰ সম্পৰ্কটোৰ এনেকুৱা এটা পূৰ্ণতা পালে আমি ভাবি থকাৰ দৰে কামবোৰ কৰিবলৈ বহুত অসুবিধা হ'ব সেয়া মই বুজিছোঁ কিন্তু ইয়াত কৰিব লগাটো একো নাই খুব সোনকালে কিবা এটা বেলেগ চিন্তা কৰক আণ্টি যাৰ বাবে অৰুণাভে খুব সোনকালে ৰোডালীৰ পৰা অশান্তি পোৱা আৰম্ভ কৰে সেই জুই তুমিয়ে জ্বলাব লাগিব নিশা তুমি অৰুণাভৰ ইমানেই কাষে কাষে থাকিবলৈ আৰম্ভ কৰা যে ৰোডালীয়ে তাক সন্দেহ কৰিবলৈ আৰম্ভ কৰে মই তেনেকুৱাই কৰিছোঁ আণ্টি
এণ্ড আই থিংক মই ইয়াতে থকাকৈ অহাৰ বাবে নিশ্চয় অৰুণৱ আৰু ৰদালিৰ মাজত অলপ হ'লেও কাজিয়া লাগিছে হৈছে চাগে এতিয়া ঘৰত থকাকৈ আহিছাই যেতিয়া তোমাৰ ওপৰতেই সকলো কেনেকৈ কি কৰা তুমিয়েই কৰা আপুনি সকলোবোৰ মোৰ ওপৰত এৰি দিয়ক আণ্টি অৰুণৱ আৰু ৰদালিৰ জীৱনলৈ কেঁচুৱাটো অহাৰ আগে আগে মই এণ্ট্ৰি মাৰিম আৰু তাৰপিছত ৰদালি অকলশৰে এক ৰাস্তাৰে আৰু অৰুণৱ আৰু মই হাঁহি হাঁহি আন বাটেৰে হেল্ল' হেল্ল' কোৱা শুনাচোন মই যে তোমাক কৈছিলোঁ যে মোৰ লগৰটোৰ ককাইকজনৰ কথা আৰে সেই এডভকেটজনৰ কথা অঁ কি ক'লে তেওঁ আমাক কাইলৈ মাতিছে আমাৰ কোৰ্ট মেৰেজখন কৰি দিব বোলে কি কাইলৈ এইবোৰ কৰিবলৈতো বহুত সময় লাগে আৰু খৰধৰকৈ একো প্ৰিপেৰেশ্যন নাইচোন সেইবোৰ মই একো নাজানো তেওঁ মোক কৈছে কিবা ডেট চেঞ্জ কৰি আমাক কাইলৈ বিয়া পতাই দিব পাৰিব আৰু শুনাচোন প্ৰিপেৰেশ্যন কৰিব লগা কি আছে চব প্ৰফেচনেল মেকআপ আৰ্টিষ্ট ডিজাইনাৰ এইবোৰ লৈ পেলাই আমি কোৰ্ট মেৰেজ কৰিব নাযাওঁ নহয় থেত মই সেইবোৰ ভবা নাই তথাপিও প্লেনিং এটা লাগে চ' আজি প্লেনিং কৰিব আছে তুমি আজিয়ে কৰিলো আৰু তুমি নিজৰ ডকুমেণ্টছবোৰ ভালকৈ লৈ আনিবা আৰু দুজনী লগৰ উইটনেছ হিচাপে লৈ আনিবা মই মোৰ দুটা লগৰ লৈ যাম তুমি মোক টেনশ্যনত পেলাই দিলা হঠাৎ মোৰ এতিয়াৰ পৰাই ভয় লাগিব আৰম্ভ হৈছে তোমাৰ ভয় লগা আৰু মোৰ ভাল লগা দুইটা চাগে একেলগে বাঢ়িছে ৰবা মই কষ্টুৰীক ফোন এটা কৰোঁ ঠিক আছে ৰাখিছোঁ আপুনি এতিয়াৰ পৰা ৰাতি ইমান দেৰিলৈকে সাৰ পাই থাকিব নালাগে ডাক্তৰে কি কৈছে মনত নাই জানো নিজৰ যত্ন ল'ব লাগিব নিজে হ'ব দিয়ক যত্ন ল'বলৈনো মই ইমানকৈ কি কৰোঁ আপুনি মোক বুজাই ক'ব নালাগে আপোনাক কষ্ট দিবৰ বাবে মায়ে কাম কৰা বাইজনী অহাও বন্ধ কৰি দিলে উমেশ দা আৰু আপুনি সকলোবোৰ কৰিবলগীয়া হৈছে উমেশ দাই মোক যথেষ্ট সহায় কৰিছে হস্পিটেলৰ পৰা অহা পিছৰ পৰাতো তেওঁ মোক একো কৰিবলৈ দিয়া নাই কৰাৰ প্ৰয়োজন নাই চাওক আপোনাৰ গৰ্ভত আমাৰ ভৱিষ্যত আছে আমাৰ ভালপোৱাবোৰ আছে আপুনি যদি কষ্ট কৰে তেনেহ'লে তেওঁ কষ্ট পাব আপুনি নাখালেও কষ্ট পাব কান্দিলেও কষ্ট পাব মুঠতে আপুনি এতিয়াৰ পৰা আহিব লগাজনৰ কথা ভাবি খুব যত্ন লওক নিজৰ মই মাক হ'ম ভিতৰি ভিতৰি যে মই কিমান ফূৰ্তিত আছোঁ কিমান হেঁপাহত আছোঁ আপোনাক বুজাব পৰা নাই ফূৰ্তিতে যেন মোৰ চকু পানী ওলাই আহিব মই কেনেকৈ প্ৰকাশ কৰোঁ বুজি পোৱা নাই জানো মোৰো তেনেকুৱাই লাগিছে এনেকুৱা লাগিছে যেন সময়বোৰ কম সোনকালে গুচি যা সি 8-9 মাহৰ পাছৰ ৰদালি আৰু অনুনাপটোক লগ পোৱাই দে সৰুতে যে আমি ভাবিছিলোঁ টাইম মেচিনৰ কথা সেইটো এতিয়াহে প্ৰয়োজন হৈছে ন বুজিছোঁ কি চাইণ্টিষ্টেই হ'ব কি উকিলৰ চেম্বাৰত সোমাইছে হয় পিছে ডাঙৰ একো নহ'বও পাৰে ৰ কথাবোৰ ইমান নিজকে নল'বি লোকেশ্যনটো ক'ত লোকেশ্যনটো মানে তোক মই হোৱাটছএপত দি আছোঁ তই আহি লচোন আগতে তেতিয়াহে গম পাবি ঠিক আছে মই গৈ আছোঁ শুনচোন কি মই একো ভুল কৰা নাইতো কিবা ভাবিবলগীয়া থাকিলে আগতেই চিন্তা কৰিব লাগিছিল চা বেষ্ট ফ্ৰেণ্ড হিচাপে সুধিছোঁ ক না আরে বাবা না ইমান জলদি ক'ত যাবে আমিতো আছোৱে অলপ ৰৈ যা দাদাৰেহঁত আহি আছে ৰ এতিয়াৰ পৰা তহঁতৰ দৰে কোনো মানুহে আমাক ৰখাব নোৱাৰে কাৰণ আজিৰ পৰা আইনীভাৱে তাই মোৰ ৱাইফ
Abelir Rodalii Assamese bat puli অঞ্জু ক এটা ডাঙৰ খেলিমেলি হৈছে বুজিছনে খেলিমেলি কি মই নয়ন আৰু আৰোহীক একেলগে উকিলৰ চেম্বাৰ এটাত সোমোৱা দেখিছোঁ কি উকিলৰ চেম্বাৰত সোমাইছে হয় পিছে ডাঙৰ একো নহ'বও পাৰে ৰ কথাবোৰ ইমান নিজকে নলবি লোকেশ্যনটো ক'ত লোকেশ্যনটো মানে তোক মই হোৱাটছএপত দি আছোঁ তই আহিলচোন আগতে তেতিয়াহে গম পাবি ঠিক আছে মই গৈ আছোঁ ক'ত যি থাকে এইটো হেল্ল' ক'ত আছ দাদা মই আছোঁ ঘৰতে সোনকালে এই ওপৰতে আছোঁ তলতে আছোঁ ঠিক আছে গৈ আছোঁ ৰ জলদি কৰ মা মা ঐ তোৰ বৰ বেছি দেৰি হ'ল নেকি বেছি দেৰি হোৱা নাই উকিলে 10:30 সময় দিছে আৰু নয়নো ওলাইছেই প্ৰায় ঋষিৰ লগত তেনেহ'লে ব'ল এতিয়া দেৰি নকৰোঁ শুনচোন কি মই একো ভুল কৰা নাইতো কিবা ভাবিবলগীয়া থাকিলে আগতেই চিন্তা কৰিব লাগিছিল চা বেষ্ট ফ্ৰেণ্ড হিচাপে সুধিছোঁ ক না তোৰ নয়নৰ ওপৰত বিশ্বাস আছে বাবেই তই ইমান দূৰলৈকে ভাবিছ আই হোপ ভগৱানে যি কৰিব গৈ আছে ঠিকেই কৰিব তেনেহ'লে ব'ল লেট কৰি লাভ নাই ব'ল হেল্ল' আমি ওলাইছোৱে আৰে বাবা গৈ আছোঁ ব বস আহিছে আরে বাবা নাম ইমান জলদি ক'ত যাবে আমিতো আছোৱে অলপ ৰৈ যা দাদাৰেহঁত আহি আছে ৰ ভাবিছিলোঁ দুইটাই সৰু আছ ৰং ধেমালি কৰিছ ইমান চিৰিয়াছ হোৱা নাছিলোঁ মই কিন্তু একেবাৰে খোট মিৰেজো কৰি পেলালি বে এতিয়াৰ পৰা তহঁতৰ দৰে কোনো মানুহে আমাক ৰখাব নোৱাৰে কাৰণ আজিৰ পৰা আইনীভাৱে তাই মোৰ ৱাইফ কি ক'লি ৱাইফ ঘৰ মোৱা গৰখীয়া বঞ্চে তাৰু তনুৱা ঘৰ মোৱা গৰখীয়া মঞ্চে তাৰু তনুৱা ৰৈ আছে পদূলিত তাৰ চেনেহী ৰৈ আছে পদূলিত তাৰ চেনেহী